নমস্কাৰ ৰাজকল আজি গধূলি খানাটো খাবলৈ লৈছো নতুন এটা ৰেচিপি লৈ আপোনালোকৰ ওচৰলৈ আহিলো আশা কৰো আপোনালোক সকলোৱে ভালেই আছে আজি খানাটো খাবলৈ লৈছো প্ৰথমতে লৈছো পুৰা ৰচুন 3 ফুটা লৈছো এইফালে ভেদাইলতা নৰসিংহ মানিমুনি মচন্দৰী এনেকৈ এখন পিটিকা লৈছো এইফালে বুট আলু ঢেকীয়া এখন ভাজি এইফালে কোমোৰা আলু বুট শুকান মাছৰ এখন ভাজি এইফালে আলু আৰু পিঁয়াজৰ সৈতে এখন পিটিকা এইফালে লৈছো লোকেল মাছ ফ্ৰাই পুঠি দনিকণা ভেচেলি মোৱা এনেকৈ এখন ফ্ৰাই এইফালে লৈছো জাতিলাও দালি বিলাহী এখন জোল মানে দালি এইফালে লৈছো এইখন হৈছে সৰু মাছ মানে মুৰা মাছ আৰু ভেদাইলতা নৰসিংহ মানিমুনি এনেকৈ এখন গ্ৰেভি লৈছো এইটো লোকেল মাছৰ লগত ভেদাইলতাৰ মানে গ্ৰেভি খোৱা এটা সোৱাদ বেলেগ এইফালে লৈছো এই বস্তুটো হৈছে কি সৰু মাছৰ পাতত দিয়া ইয়াত দিছো নহৰু পিঁয়াজ আলু আৰু আদা মানিমুনি এইটো সৈতে এখন পাতত দি পেলাই কেঁচা মিঠাতেল দি এখন পাতত দিয়া মাছ আজি গধূলি সাঁজটো পাতত দিয়া মাছ আৰু ভেদাইলতা লোকেল মাছৰ মানে গ্ৰেভি সৈতে খাই দিম আৰু আপোনালোকে তাত খালেনে যদি নাই খোৱা খাব মই খাওঁ আৰু ভিডিঅ'টো চাই কেনেকুৱা পায় কমেণ্টত জনাব আৰু এটা কথা কি আমি সকলোৱে মিলি যদি কাম কৰোঁ তেতিয়াহে আমি সফল হ'ব পাৰিম আপোনালোকে মোক শ্বেয়াৰ কৰিলে বা লাইক কৰিলে বা কমেণ্ট কৰিলে ময়ো আপোনালোকক লাইক কমেণ্ট শ্বেয়াৰ কৰিলোঁ তেতিয়া আমি সকলোৱে একেলগে আগবাঢ়ি যাব পাৰিম এতিয়া মই খাওঁ দেই আপোনালোকে নাই খোৱা যদি খাব আৰু কিহে খালে জনাব বৰ্তমান মানে এতিয়া প্ৰথমতে মই লৈছোঁ দালিয়ে সৈতে প্ৰথম ভাত খাইছোঁ এইফালে ফ্ৰাই মাছ এইফালে পিটিকা এইফালে কোমোৰা আৰু শুকান মাছ এইফালে ঢেকীয়াৰ লগত সদায় বুট মিলি সেইকাৰণে ঢেকীয়া বুট আনো আৰু এইকণটো ক'বই নালাগে ভেদাইলতাৰ চাটনি ৰচুন পুৰাটো কেলৈ খাইছোঁ এইটো গেছটো বাঢ়ি হ'বৰ কাৰণে ৰচুন পুৰা খাব ৰাতিপুৱা খালী পেটত খালে এটা তাৰমানে টেবলেটৰ কাম কৰে পুৰা ৰচুন ইমান মজা হৈছে ক'বলৈ বাকী নাই লগতে এইফালে এইটোতো ফেব্ৰিক পাতত দিয়া মাছ এইফালে হ'ল ভেদাইলতা সৰু মাছৰ এখন গ্ৰেভি এইখনৰ কথাটো আৰু আপোনালোকে বনাই খালে নিজে গম পাব তাৰ সোৱাদৰ কথা মই নকওঁ আপোনালোকে নিজে বনাব এদিন খাই চাব তেতিয়া খাব তেনেকুৱা হয় মানে ভেদাইলতা নৰসিংহ দি পেলাই মানে সৰু মাছৰ গ্ৰেভিকণ কেনেকুৱা লাগে আপোনালোকে এদিন খাই চাব আৰু তেতিয়া বাৰ দিব ইমান মজা সৰু মাছ মানে ধৰিবলৈ
বাৰীলৈ যাওঁতে ভাবিলোঁ কি আঁঠুৱাখন হাততে লৈ গ'লোঁ আৰু মোৰ মানে এখেতক ক'লোঁ যে আঁঠুৱাখন লৈ পেলাই মাছ ধৰোঁ। আৰু মাছ মানে পুখুৰীত দুইজনে নামি মাছ ধৰি আনি এই সৰু মাছ মানে বিট লগাই মানে বনাই খাইছোঁ। মজা। ভিডিঅ'টো চাই কেনেকুৱা পালে আপোনালোকে কমেণ্টত জনাব আৰু লগতে লাইক কমেণ্ট শ্বেয়াৰ কৰিব। আপোনালোকৰ ভিডিঅ'বোৰ চাই ময়ো গোটেইকেইটা কাম কৰিম। আজিলৈ আহোঁ, কাইলৈ আকৌ এটা নতুন ভিডিঅ'লৈ আপোনালোকৰ ওচৰত আহি লগ হ'ম। বাই বাই।